16 বছৰ বয়সতে তেওঁ ঘৰৰ পৰা ওলাই আহিছিলে আৰু আজি তেওঁ এই সৰু দোকানখনৰ পৰাই মাটি কিনিছে। লখিমপুৰ হেন টাউনত যদি তেওঁ মাটি কিনিব পাৰে তো ভাবি চাওক। প্ৰথম মই 1 বছৰ কাম কৰিছোঁ 1200 টকা দিছে। 1 বছৰ 1200 টকা, মাহে 100 টকা। তেতিয়া মই লোকৰ ঘৰত হালোৱা কৰিছিলোঁ, গৰু চৰাইছিলোঁ, হালো বাইছিলোঁ। তেতিয়া একো নাছিলে, চব্জি কেইটামান অকল আছিলে। তেতিয়া মাটিতে বহু বস্তাখন পাৰিলে, অকল চব্জি কেইটামান আছিলে। মই এতিয়া দোকানখনৰ পৰাই মই ধৰ মাটি লৈছোঁ, মাটি লৈ ঘৰ বনাইছোঁ। তাৰপাছত ঘৰ চৰ বনাই হৈ গ'ল প্ৰায়। তাৰপাছত ল'ৰাটোক স্কুল পঢ়াই আছোঁ। নমস্কাৰ, আজি আমি উপস্থিত আছোঁ কলেজ চাৰিআলি নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ ছাইডতে থকা। আৰু আজি আমি এজন বিশেষ ব্যক্তিৰ ওচৰত উপস্থিত আছোঁ, যিজন ব্যক্তিয়ে 16 বছৰ বয়সতে নিজৰ ঘৰৰ পৰা নিজৰ জীৱনটোক আগুৱাই নিবৰ বাবে ওলাই আহিছিলে, কেৱল মাত্ৰ তেওঁলোকৰ আৰ্থিক দুৰ্বলতাৰ বাবে। আৰু যিহেতু তেওঁ আমাৰ লগত আছে আজি, সেই ব্যক্তিজনৰ সৈতে আমি কথা পাতিম, যিজন ব্যক্তিয়ে এখন সৰু দোকান অৰ্থাৎ কেইটামান চব্জিৰে এখন দোকান ষ্টাৰ্ট কৰিছিলে আৰু সেই দোকানখন আজি এটা ভাল পৰ্যায়ত আছে। কলেজ চাৰিআলিৰ নিচেই কাষতে আছে, অৰ্থাৎ কলেজ চাৰিআলিতে বুলি ক'ব পাৰি। আজি আমি সেই ব্যক্তিজনৰ ওচৰত আমি কথা পাতিম। সেই ব্যক্তিজন হৈছে আব্দুল ৰাছিদ। ৰাছিদ দা, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমতে আপোনাৰ পৰিচয়টো দি লওক আমাৰ যিসকল দৰ্শক আছে তেওঁলোকক। আপুনি ক'ত থাকে, আপোনাৰ ঘৰ ক'ত, নাম কি? মোৰ নামটো আব্দুল ৰছিদ। হয়, মই এতিয়া কলেজ চাৰিআলিত দোকান এখন দি আছোঁ। আপোনাৰ ঘৰ ইয়াতে? ঘৰ ইয়াতে বলগুৰিত। এতিয়া আগতে গড়চিকাত আছিলে, এতিয়া বলগুৰিত হ'ল। মাটি বাৰী লৈ বলগুৰিত ঘৰ বনালোঁ। আপুনি দোকান কেতিয়া ষ্টাৰ্ট কৰিছিলে? দোকানটো হৈ গ'ল আজি প্ৰায় 16 বছৰ 15 বছৰমান হ'ল। আপুনি দোকানখন দিবলৈ ঘৰৰ পৰা কিমান বছৰ বয়সত ওলাই আহিছিল? 16-17 বছৰ আহিছিলোঁ তেতিয়া। 16 বছৰ বয়সতো ধৰি লওক আমি পঢ়া শুনা কৰি আছিলোঁ, প্ৰত্যেক ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে। আপুনি কিয় পঢ়া শুনা নকৰিলে? মই ঘৰৰ আৰ্থিক অৱস্থা অলপ বেয়া আছিলে, সেইটো কাৰণে পঢ়া শুনা কৰিব নোৱাৰিলোঁ। দেউতা ঢুকালে, অলপ ঘৰৰ চিন্তা বেছি পৰিলোঁ, সেইটো কাৰণে আপুনি ওলাই আহিবলগীয়া হ'ল। আমি ৰাছিদাৰ পৰা জানিম যে আপুনি এই দোকানখন ষ্টাৰ্ট কৰাৰ আগত উপাৰ্জনৰ কাৰণে অৰ্থাৎ পইচা ইনকাম কৰিবৰ কাৰণে আপুনি কি কৰিছিলে? তেতিয়া মই লোকৰ ঘৰত হালোৱা কৰিছিলোঁ, গৰু চৰাইছিলোঁ, হালো বাইছিলোঁ। তেতিয়া এইবিলাক খেতি কাম কৰিছিলোঁ। আপোনাৰ তাৰ কাৰণে ডেইলি কিমান পইচা দিছিলে? তেতিয়াতো পইচা একেবাৰে কম আছিলে। প্ৰথম মই 1 বছৰ কাম কৰিছোঁ 1200 টকা দিছে। 1 বছৰ 1200 টকা, দিন 100 টকা, মাহে 100 টকা। তাৰপাছত অকণমান বাঢ়ি গ'ল আৰু পাছত গৈ গৈ তোমাৰ 15,000লৈকে পাইছিলোঁ। তাৰপাছত বাদ দিলোঁ। গৰু চৰাই হালো বাওঁ, গৰু চৰাওঁ, মানে ঘৰৰ কামটো গোটেইটো কৰোঁ আৰু। মানে শাৰীৰিকভাৱে আপোনাৰ বহুত কষ্ট হৈছিলে? কষ্ট আগতে বহুত কৰিছোঁ। মানে হালোৱা কৰিলেতো চবেই কৰিব লাগিব ন, হাল চাল বোৱা চোৱা, কোৰ চোৰ মৰা চবেই কৰিব লাগিব। মানে আপুনি বেলেগৰ ঘৰত কৰি আছিলে? বেলেগ ঘৰত কৰি আছিলোঁ। অঁ, আহিলোঁ ধৰক ঘৰত গোবৰ চবৰ পেলাব লাগে, পাছবেলা গৰুটো চৰাব লাগে, সেইবিলাক কাম। গোটেই দিনত এনেকৈ গুচি যায়। কষ্ট কৰিছোঁ, সৰুটো বহুত কষ্ট কৰিছে, সেইটো মানে ক'ব নোৱাৰি আৰু ইমানেই কষ্ট কৰিছোঁ। আজিতো বহুত ভাল। আজিতো সেইটো কষ্ট কেতিয়াবা মনত নাহে, সেইটো কাৰণে মই ল'ৰাটোতো কৈ থাকোঁ, কেতিয়াবা বেয়া কাম নকৰিবি, লোকৰ ওচৰত কেতিয়াবা অন্যায় নকৰিবি, কষ্ট কৰ। মই যিমান কষ্ট কৰিম মই কৰি তহঁতক পঢ়াম আৰু পঢ়ি যাওঁ, একো চিন্তা কৰিব নালাগে। প্ৰথম আপুনি ধৰি লওক দোকানখন যেতিয়া ষ্টাৰ্ট দিছিলে, তেতিয়া আপুনি দোকানত কি কি বস্তু ৰাখিছিলে? তেতিয়া একো নাছিলে, চব্জি কেইটামান অকল আছিলে। তেতিয়া মাটিতে বহু বস্তাখন পাৰিলে, অকল চব্জি কেইটামান আছিলে। হয়, কিমান টকা দি ষ্টাৰ্ট কৰিছিলে? তেতিয়াতো চব্জি ইমান দাম নাছিলে, কম পইচাতে হৈছিলে, 2,000 টকাতে হৈ গৈছিলে। এতিয়া বৰ্তমান আপুনি কিমান টকা বিক্ৰী কৰে? এতিয়া 4-5 হাজাৰ টকা হৈ যায় ডেইলি। মানে 4-5 হাজাৰ হৈ মাহেকত আপুনি প্ৰায় 90 পৰা 1 লাখৰ ভিতৰত বেচে বস্তু? বেচোঁ। আৰু আপুনি মাল কিমান সোমায়? মালটো কেতিয়াবা 2,000 টকা আনিব লাগে, কেতিয়াবা 5,000 টকা আনিব লাগে। দোকানে মালটো চাই আৰু কোনোবা দিন বেছি লাগে, কোনোবা দিন কম লাগে। 1-1.5 লাখ টকা আপুনি 1 লাখ টকা মাহেকে মালটো আহে। তো আপুনি এই দোকানখনৰ পৰা এতিয়া বৰ্তমান কি কি কৰিছে? মানে ধৰি লওক আগতে সৰুকৈ ষ্টাৰ্ট কৰিছিলে ন, সৰুকৈ ষ্টাৰ্ট কৰি এতিয়া আপুনি সেই সৰু দোকানখনৰ পৰা কি কি কৰিছে? ধৰি লওক ফ্ৰিজ লোৱাই হৈ লওক, ঘৰ বনোৱাই হৈ লওক, তেনেকুৱা ধৰণৰ। মই এতিয়া দোকানখনৰ পৰাই মই ধৰ এটা লোন লওঁ। হয়, লোন লৈ মাটি লৈছোঁ, মাটি লৈ ঘৰ বনাইছোঁ। হয়, তাৰপাছত ঘৰ চৰ বনাই হৈ গ'ল প্ৰায়। তাৰপাছত ল'ৰাটোক স্কুল পঢ়াই আছোঁ। তাৰপিছত ফ্ৰিজ এটা ল'লোঁ। মই দোকানখনৰ পৰা চলি আছোঁ এতিয়া, অসুবিধা বুলি একো হোৱা নাই। মানে ধুনীয়াকৈ আপুনি চলি জীয়াই থাকিব পাৰিছোঁ। এতিয়া আপুনি যিসকল ল'ৰা ছোৱালী উঠি আহিছে ধৰি লওক, যোনে ধৰি লওক যদি ভাবে যে জীৱনত কিবা এটা কৰোঁ বুলি, তো তেওঁলোকক আপুনি কি উৎসাহ দিব? এইটো নহয় যে তেওঁ যিটো ভাবে সেইটো কৰিব লাগে, যিটো ভাল পায় সেইটো কৰিব লাগে, সেইটো কেতিয়াও দিব নালাগে। মুঠতে বদমাচি কৰিব নালাগে। মই জানো। ঠিক আছে। চ' আমি আজি গম পালোঁ যে ৰাছিদাৰ জীৱনত কেনেকৈ কি আগবাঢ়ি আহিছে। 16 বছৰ বয়সতে তেওঁ ঘৰৰ পৰা ওলাই আহিছিলে আৰু আজি
তেওঁ এই সৰু দোকানখনৰ পৰাই মাটি কিনিছে লখিমপুৰ হেন টাউনত যদি তেওঁ মাটি কিনিব পাৰে তো ভাবি চাওক বহুত বেছি তেওঁ জীৱনত এচিভমেণ্ট কৰিছে বুলি আমি ভাবোঁ আৰু আমি আশা কৰোঁ এনেদৰে ৰাছিদ দা আৰু আগবাঢ়ি যাওক আৰু আমাক সদায় চব্জি খুৱাই থাকক নে কি যেতিয়ালৈকে আছোঁ আমাৰ চেনেলৰ আশীৰ্বাদ কৰিবা মই খুৱাই থাকিম যিমান দিনলৈকে পাৰোঁ না আমাৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ' আমি ষ্টাৰ্ট কৰিছোঁ নতুনকৈ তো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে পেজটো আপোনালোকে ফ'ল' কৰি ল'ব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ